অসম বংগৰ সীমান্ত গোসাইগাঁৱত ৰেলপথ অৱৰোধ। কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱত পুৱা 6 বজাৰ পৰাই ৰেলপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰা সময় নিৰ্ধাৰণ কৰা হৈছিল। গোসাইগাঁৱৰ বাবুবিলত সমবেত প্ৰতিবাদকাৰী। কোচ ৰাজবংশীক জনজাতিকৰণ পৃথক কমতাপুৰ ৰাজ্যৰ দাবীত এই প্ৰতিবাদ। আক্ৰাছু কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিল সহ কেইবাটাও কোচ ৰাজবংশী দল সংগঠনৰ নেতৃত্বত আজি পুৱা 6 বজাৰ পৰা অনিৰ্দিষ্টকালীন ৰেলপথ অৱৰোধ আছিল। গোসাইগাঁও ৰেল ষ্টেচন সহ ভিন্ন স্থানত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা। প্ৰতিবাদকাৰীৰ গণতান্ত্ৰিক আন্দোলনক নিয়ন্ত্ৰণ কৰাৰ চেষ্টা আৰক্ষীৰ। অনিৰ্দিষ্টকাল ৰেলপথ অৱৰোধ সাময়িকভাৱে স্থগিত। কেন্দ্ৰীয় চৰকাৰে আলোচনাৰ বাবে মাতে দিল্লীলৈ। এই সপ্তাহৰ ভিতৰত আলোচনা ফলপ্ৰসূ নহ'লে পুনৰ ৰেলপথ অৱৰোধৰ হুংকাৰ আক্ৰাছু আৰু কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিল চমুকৈ KSDCৰ। কোকৰাঝাৰৰ পৰা ছবিকুল শেখৰৰ ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ।